কিন্তু মুখ্যমন্ত্ৰীয়ে দেখিব হ'লে ভাল আছিলে ইমান ধুনীয়া এটা বস্তু তেওঁ নিজে বনাইছে हेलो गाइस आज जोरहाटर नतुनকৈ বনোৱা ওভাৰব্ৰিজখন ওপেনিং কৰিবই মাননীয় মুখ্যমন্ত্ৰী আহিব অলপ সময় পাছতে আমি আহিছো বঙালপুখুৰী সাইডেদি এইটো সাইডৰ পৰা আমাৰ মুখ্যমন্ত্ৰী আহি ব্ৰিজখন ওপেনিং কৰিবহি আৰু একদম পখৰ ৰোড আৰু আহিছো আজি মানে মামাই একদম এনে ধৰণে ইয়াৰ পৰা ওপেনিং কৰিব আৰু ভিডিঅ' যোগেদি আজি আৰু লগত আহিছে মোৰ লগত এয়া সুস্মিতা আৰু এইফালে আহিছে প্লাবিতা ৰোডত কেনেকুৱা লাগিছে একদম ফাটাফাটিনে সব ফালৰ পৰা জুই ৰ'দৰ জুই মনৰ জুই এইফালে আহিছে মীনাক্ষী কেনেকুৱা লাগিছে মানে আজি মামাক চোৱা এক্সাইটেড মানে ইমানেই হৈ আছে এক্সাইটমেণ্ট মানে কি মুখৰ পৰা কিবা কিবি ওলাইছে একদম আজি এতিয়া মামাক দেখাম আৰু ব্ৰিজ এইফালৰ পৰা ওপেনিং হ'ব গোটেইখিনি আপোনালোকক দেখাম চাই দিব আপোনালোকে মামাক চাবলৈ আহিছে নেকি মামাক চাবলৈ তিতাবৰ পৰা পাই গৈছোঁ তিতাবৰ পৰা আহিছে একদম ৰচনা তিতাবৰ পৰা আহি পালে এইফালে মানুহৰ ভিৰ চাওক একদম চব আহিছে বহুত হেঁপাহেৰে আহিছে চাবৰ বাবে আৰু এয়া আমি ৰখি আছোঁ আহি পাহি নাই এতিয়ালৈকে মামাক অলপমান ওচৰৰ পৰা পালোঁ ভাল লাগিলে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীক ইমান কাষৰ পৰা পালোঁ আৰু একদম পচন্দ ৰ'দত আহিছোঁ মামাক চাবৰ বাবে এতিয়া মামা গৈ আছে ব্ৰিজৰ ওপৰেদি এটা মুখা শিল্প তৈয়াৰ কৰিছে যোৰহাটৰ বঙালপুখুৰীৰ এজন যুৱকে এটা গড় বনাইছে আৰু সেই গড়টোৰ লগে লগে সমানে গৈ আছে কিন্তু আমি যাব নোৱাৰিলোঁ যিহেতু পুলিচ প্ৰশাসনে আমাক সেইভাগে যাব নিদিলে আৰু এতিয়া আহি আছোঁ বেলেগ এটা ৰাস্তা দি গৈ আছোঁ মামাক আকৌ এবাৰ ওচৰৰ পৰা চাব পাৰোঁ নেকি সেই হেঁপাহেৰে গৈ আছোঁ আপোনালোককো দেখুৱাই যাম গোটেইখিনি চাই থাকিব লগত প্লাবিতা আহি আছে প্লাবিতা গৰমত একদম তাই মানে আৰু এইফালে মীনাক্ষী আৰু আমি আহি আছোঁ চাওঁ মামাক আকৌ এবাৰ কাষৰ পৰা চাব পাৰোঁ নেকি আৰু আপোনালোককো দেখুৱাম বলকে যাওঁ যোৰহাটবাসী হেঁপাহটো চাওকচোন আৰু গোটেইবোৰ আহিছে মানুহবিলাক মামাক একদম চাবৰ বাবে আহিছে নতুনকৈ অভাৰব্ৰিজখন বনাইছে সকলোৱে হেঁপাহ আৰু সকলোৱে বহুত কষ্ট কৰি আহিছে পখৰ ৰ'দতো সকলো আহিছে চাওকচোন এয়া দেখাইছোঁ আপোনালোকক গোটেইখিনি এইফালে চব ব্ৰিজৰ তলত এনেধৰণে বনোৱা আছে এয়া চাওকচোন ধুনীয়াকৈ বনোৱা আছে আৰু পিছত পাৰিলে গোটেইখিনি এবাৰ ভালকৈ আকৌ দেখুৱাম ইয়াতে এনেধৰণে খেলিবৰ কাৰণে চাওকচোন ঈদ কি ধুনীয়াকৈ বনোৱা আছে এফালে চাওক আচল কথাষাৰ ইয়াতে লিখা আছে মৰমৰ যোৰহাট এইখন দেখিছেনে বাঁহেৰে বনোৱা চাইকেল দেখাওক দাদা চাইকেলখন দেখাওক এইফালে চাওকচোন আহি থাকোঁতে ৰাস্তা দেখা পালোঁ এখন এজন দাদাই বাঁহৰে চাইকেলখন বনাইছে কি ধুনীয়া এখন চাওকচোন বাঁহৰ চাইকেল দাদা এখন আপুনি নিজে বনোৱা নেকি বা কি ধুনীয়া লাগিছে নিজে বনাইছে এখন কাঠৰ চাইকেল কি ধুনীয়া মৰিয়নি আপুনি এতিয়া মৰিয়নি পৰা আহিছে নি এখন চাইকেল চলাই আহিছে এইখন মুখ্যমন্ত্ৰীয়ে দেখি পাব লাগে তেখেতৰ এয়া কলা দেখিছেনে কি ধুনীয়াকৈ এখন বাঁহৰে চাইকেল বনাইছে তেখেতৰ আপুনি ক'ৰ বুলি ক'লে আচ্ছা মৰিয়নিৰ পৰা তেখেতে আহি আছে নিজে বনোৱা বাঁহৰ চাইকেল লৈ আহি আছে চাওকচোন ঘপককৈ ৰাস্তা দেখা পালোঁ তেখেতক ৰখালোঁ আৰু এয়া চাওক তেখেতে কি ধুনীয়াকৈ বনাইছে চাইকেলখন
নিজে বনাইছে এইখন চাওকচোন বাঁহ আৰু বেতেৰে বনাইছে চাইকেলখন সঁচাকৈ আমাৰ অসমীয়া মানুহৰ এয়া দেখিছেনে কলা এয়া কি ধুনীয়া তেখেতে নিজে বনাইছে অঁ এয়া দেখিছেনে বেলটো সলনি তেওঁ এটা হুচেল বাঁহৰ এয়া হুচেল এটা লৈছে হুইচেল ব্যৱহাৰ কৰিছে খুব ধুনীয়া হৈছে ধেমালি নহয় বাঁহৰ এখন মানে চাইকেলত দেই ঠিক আছে বাৰু ঠিক আছে এখন কিন্তু মুখ্যমন্ত্ৰীয়ে দেখি পালে ভাল আছিলে ইমান ধুনীয়া এটা বস্তু তেওঁ নিজে বনাইছে তেখেতক কিন্তু দেখি পাব লাগে দেই মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়া বস্তু এটা নিজে বনাইছে হাতেৰে নহয় জানো পঠাওক নহ'লে তেখেতক যাব দিয়ক তেখেতক ইমান কষ্ট কৰি আহিছে মৰিণীৰ পৰা ময়ো হাত দাঙিছোঁ মোৰো ভোক লাগি আছে ঠিক আছে গতিকে অকণমান সময় মই ল'ম আৰু যোৰহাটৰ বিষয়ে আপোনালোকক দুআষাৰ ক'ম তাৰপিছত আমি সকলোৱে ঘৰে ঘৰে গৈ ভাত খাম ঠিক আছে আজি এইফালে চাওক নতুনকৈ বনোৱা ব্ৰিজখন দেখাই দিছোঁ আপোনালোকক একদম এইফালে চাওক কি ধুনীয়াকৈ এইবিলাক পেইণ্টিংবিলাক কৰা আছে চাওক নতুনকৈ আজি উদ্বোধন কৰা অভাৰব্ৰিজৰ ওপৰত আহি আছোঁ এয়া চাওকচোন আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ কি ধুনীয়াকৈ পেইণ্টিং কৰা আছে আৰু ৰাইজে যাতে এইবিলাক ধুনীয়াকৈ ৰাখে চাফ চিকুণকৈ ৰাখে থুপ পিক যাতে ইয়াতে নেপেলায় আৰু এয়া খুব ভাল লাগিছে আপোনালোককো দেখুৱাবলৈ এয়া আহিছোঁ পেইণ্টিংখিনি প্ৰথমতে আপোনালোকক দেখুৱাওক কি ধুনীয়াকৈ আঁকা আছে এইখিনি চাওকচোন এইফালে চাওক কি ধুনীয়াকৈ এইবিলাক পেইণ্টিং কৰা আছে এইফালে চাওক চাৰিওফালে খুব ধুনীয়াকৈ এয়া ছবি আঁকা আছে আৰু এয়া আজি মানুহ আহিলে এইফালেদি এয়া দেখাইছোঁ আপোনালোকক এইফালে এয়া ৰাইনো আঁকা আছে এইফালে চাওক কেনেকুৱা লাগিছে অভাৰব্ৰিজত আহি ইমান ধুনীয়াকৈ বনোৱা আছে তাতে আহ্বান জনাইছোঁ যোৰহাটবাসী কোনেও যাতে এইখনত কোনেও পিক বা তেনেকুৱা তামোলৰ পিক চিক মানে কোনেও লেতেৰা নকৰে যাতে বটল চটল পেলাই মেলি সেইবোৰ একো লেতেৰা নকৰে যাতে সেইটো আহ্বান জনাইছোঁ আৰু পেইণ্টিংবোৰ ইমান ধুনীয়াকৈ আঁকা আছে পেইণ্টিংবোৰ যাতে লেতেৰা নহয় মানে সঁচাই খুব ধুনীয়া মানে একদম ব্ৰিজখন যাতে এইখন চাফ চিকুণকৈ ৰাখে সেইটোৱে আৰু সকলোলৈ এটা মেছেজ দিলোঁ যাতে চাফ চিকুণকৈ ৰাখে আৰু এইফালে দেখিছেনে সেইফালে ৰাইজ দেখিছে চেলফি কৰা ষ্টাৰ্ট কৰিয়ে দিলে আৰু ইমান ৰ'দ মই ছাতিটোকে মেলি লৈছোঁ দেই ইমান ৰ'দত নোৱাৰিছোঁ খুব ভাল লাগিছে নহয় জানো আজি প্ৰথমবাৰৰ বাবে আহিছোঁ এইখন ব্ৰিজ অপেনিং কৰা দিনাখনে আহিলোঁ খুব ভাল লাগিছে আৰু এনেকুৱা নহয় যে বহুতে কমেণ্ট কৰিছে বহুতৰ ভিডিঅ' কিছুমানৰ কমেণ্টবিলাকো দেখা পাইছোঁ যে ব্ৰিজখন কি উঠি যাব নেকি বা ব্ৰিজখন আজিয়ে চাব কিয় যাব লাগে এনেকুৱা কথা আচলতে নহয় এইবিলাক হৈছে আৱেগ আৰু য'ত মানুহৰ মনৰ সৰলতাখিনি কিবা এটা নতুন বস্তু হৈছে আৰু নিজৰ ঠাইখনক লৈ থকা মৰমখিনি ভালপোৱাখিনি আৰু সেইখিনিকে আচলতে আজি দেখুৱাইছে সকলো আহিছে তাকে দেখুৱাইছে আচলতে আৰু বেছি এইবিলাক একো নকওঁ বাৰু কণ্ট্ৰভাৰ্চিলৈ নাহোঁ বাকী এখন দেখাইছোঁ ব্ৰিজখন এয়া চাওকচোন এইফালে চাওক এয়া ঢেকীয়াখোৱা নামঘৰ ভাগ ইয়াত অংকন কৰা আছে কি ধুনীয়া ছবি এনেকৈ অংকন কৰা আছে এইফালে দেখাইছোঁ গোটেইখিনি এইফালে চাওক এয়া অসমীয়া সংস্কৃতি এনেধৰণে খুব ধুনীয়াকৈ এইবিলাক অংকন কৰা আছে ভাল লাগিছে এইফালে চাওক ৰাইজ কি ধুনীয়া লাগিছে ইয়াৰ পৰা ব্ৰিজখন দেখাইছোঁ সম্পূৰ্ণকৈ ব্ৰিজখন চাওকচোন কি ধুনীয়া লাগিছে সকলোৱে চাবলৈ আহিছে খুব ধুনীয়া ইয়াত দেখিছেনে
ৰাতি একদম ধুনীয়াকৈ লাইট চাইট দি দিয়ে আৰু ধুনীয়া লাগে নাইট ভিউটো খুব বেছি ধুনীয়া হয় আৰু এইফালে চাওক